So guys, gor লাইছে না গৰ দলংখন কি ধুনীয়া guys দেখিলে পাইছে এখন আছে আমাৰ মেয়াম ইয়াত What's up guys, my name is Gubin. You are watching Traveling Fun Days. So guys, বৰ্তমান আমি বহি আছো বুকাহাটৰ বাছত কেলে বহি আছো কিয় কাৰণে বহি আছো ক'ত যাম আমি ভিডিওটো হেকলৈকে চাই থাকক নিশ্চয় গম পাব তেতিয়ালে বেছি দেৰি নকৰি বলক ভিডিওটো আৰম্ভ So guys, বৰ্তমান আমি পালোহি কমাগাঁও কমাগাঁৱৰ পৰা মুগৰামুখৰ কাৰণে অলপ পিছত আমাৰ লগ পাই So guys, বৰ্তমান আমি উপস্থিত হলোহি মুগৰামুখ চাৰিআলি দেখিবলৈ পাইছে মুগৰামুখ চাৰিআলি এতিয়া So guys, গাঁৱলৈ যাবলৈ ধুনীয়াকৈ বেটাৰী গাড়ীত বহি ল'লো এয়া মোৰ লগত অনুজ ব্ৰো হাই কেনেকুৱা লাগিছে বেটাৰী গাড়ীত এয়া মোৰ দাদা হাই কৈ দিয়া এই ভাই থৰা So guys, বৰ্তমান আমি উপস্থিত হলোহি গেলাবিল নদীৰ ওপৰত থকা দলং এইখন দেখিবলৈ পাইছে দলংখন কি ধুনীয়া আৰু আপোনালোক নদীখনো দেখাই দিছো এইখন দেখিবলৈ পাইছে নদীখন এইখনে হৈছে গেলাবিল নদী আৰু এইখন আছে দলংখন কি ধুনীয়া দলং হল কিছুদিন বনোৱা আৰু এইখন হৈছে আমাৰ গাড়ীখন তেতিয়াহ'লে বেছি দেৰি নকৰি বলক এতিয়া আগলৈ guys, dalang nodi ultimate dosto welcome idam nodi dekhi pura japia mon koise na bro keruka laise moja no na premoro jupa khona gitere khubere hiala begere pronoyor sobi akana monore khubon বৰ্তমান আমি পাই গলো গুতুং গাঁও গাইস গুতুং গাঁও গাড়ীৰ পৰা নামি দিলো এতিয়া বলক মামা ঘৰলে বলক কোনফালে উঠে So guys, finally আমি আমাৰ মামা ঘৰ পাই গলো দেখিলে পাইছে চাংঘৰ যিহেতু দেখিছো চাংঘৰ দেখি এটা কথা মনত পৰিছে চাংঘৰ ধুনীয়া কেনেকে বগাম জখলা তেতিয়ালে বলক বগাই যাওঁ কলে So guys, finally আহি গলো এতিয়া হৈছে আমাৰ মামাহঁতৰ ঘৰ এতিয়া বলক ভিতৰলে সোমাই যাওঁ So guys, এয়া আমি চাংঘৰত চাহ খাবলৈ লৈছো এজনী হৈছে মোৰ আইতা ইমান দিনৰ মূৰত আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে আপোনাৰ খবৰ খাতি ভাল এইজনী হৈছে আমাৰ ডাঙৰ মামী আৰু তোৰ নামটো কৈ দে নকওঁ ইয়াৰ নামটো নকওঁ এইটো আমাৰ দাদা এই যে বেটাৰী গাড়ীত লৈ আহিছিলে এইটো তাৰ পোৱালিটো এইটো চা বেবি হাই কৈ এইটো অনুজ ব্ৰ ওপৰত চাহ খাই আছে আমিও চাহ খাই লওঁ So guys, বৰ্তমান আমি খানা খাবলৈ লৈছো এইটো হৈছে আমাৰ মিচিং মানুহসকলৰ পাকঘৰ দেখিলে পাইছে আজিকালি অলপ আধুনিক কৰিলে আৰু টেবুলত ভাতটো দিছে তাৰপিছত এইখন হৈছে গাইজ দেখিলে পাইছে এখন হৈছে আমাৰ মেয়াম ইয়াতে মানে ভাত শাক বনোৱা হয় আৰু এখন হৈছে ধোৱাচাং ইয়াত মানে শুকান মাছ হওক মানে কিবা কি বস্তু আৰু থোৱা হয় আৰু শুকান মাছ শুকোৱা হয় চাব পাৰে আমাক খাবলৈ বাঢ়ি দিলে লগৰটোক দি আছে A few moments later. So guys, finally খোৱা বোৱা হৈ গ'ল এতিয়া ডাইৰেক্ট নদী চাবলৈ যাম অলপ মানে ভাবিছো ইমান দূৰৰ পৰা আহিলো তো বহুত গৰম লাগিছে অলপ নদী পানী অলপ হাত ভৰি মুখ হাত ধুই লওঁগে আমাৰ লগত ভাইও গৈছে চলো So guys, এইখন দেখিবলৈ পাইছে নদী এতিয়া বলক নদী পাৰলে একদম পুৰা ধুনীয়াকৈ গৈ আছো নদী পাৰে একদম নদী পানী ওচৰলৈ যাম এতিয়া বলক গাইস আপোনালোকক দেখুৱাম গেলাবিল নদী পাৰলে লৈ গৈ আছে আমাৰ ভাইটি হাই কৈ দিয়া হাই নামটো কৈ দিয়া তোমাৰ মোৰ নাম কৌস্তৱ লৈ নমস্কাৰ নাই নেকি So guys, আমি বৰ্তমান ৰেডি হৈ গলো বাহৰ দলঙে নদী হিপাৰ যাবলৈ তেতিয়াহ'লে বেছি দেৰি নকৰি বলক গৈ থাকো এই আগে গৈ আছে অনুজ ব্ৰ এক্সট্ৰিম না ভয় লাগিছে
এৰি খেলাইছে পানী পানী তো গাইজ পামগৈ আৰু অলপমান আছে দলংখন শেষ হৈ যাব তাৰপিছত আমি নদীৰ পানী ধুনীয়াকৈ দিব পাৰিম তুমিয়েতো বিচাৰি আছিলা ন এয়া দেখিবলৈ পাইছে নাও পানীত ডুবি আছে এতিয়া তললৈ যাওঁ পানী চিবলৈ তো গাইজ দেখিলে যিমান ডাঙৰ আমি দলংখন পাৰ হৈ আহিলোঁ এতিয়া বলক পানীলৈ যাওঁ অলপ নদী পানী চুই চাওঁ ইমান ধুনীয়া নদীৰ পানী গেলাবিল নদীৰ পানী আৰু এইফালে দেখিবলৈ পাইছে নাও আছে কি ধুনীয়াকৈ অলপ পানী দি মুখ চুখ ধুই লওঁ ইমান দূৰৰ পৰা আহিছোঁ ফুল পুৰা একদম নেচাৰেল ৱাটাৰ So guys, আপোনালোকে গেলাবিল নদীৰ এটা ধুনীয়া ভিউ চাই লওক গাইজ এইখন হৈছে আমাৰ গেলাবিল নদী A few moments later. So guys, আপোনালোকক নদী দেখুৱালে এতিয়া বলক নামঘৰ দেখুৱাম নামঘৰ দেখুৱাৰ পিছত আপোনালোক পথাৰলৈ লৈ যাম গাইজ প্ৰথমতে নামঘৰ চাই লওঁ বলক So guys, এয়া দেখিবলৈ পাইছে গুটুংগাঁও বৰ নামঘৰ লগতে এয়া দেখিবলৈ পাইছে এইটো হৈছে নাট্য মন্দিৰ যেতিয়া ৰাস হয় মানে আপোনালোকৰ ধৰি লওক নৱেম্বৰ মাহত যেতিয়া ৰাস হয় এই নাট্য মন্দিৰতে ৰাস পতা হয় কিন্তু বৰ্তমান এতিয়া এনেকুৱা আছে কিন্তু যেতিয়া ৰাসৰ সময় হয় তেতিয়া একদম ধুনীয়াকৈ সজাই তোলা হয় দেখিবলৈ পাইছে এইটোৱে হৈছে নাট্য মন্দিৰ চ' গাইজ নামঘৰ দেখুৱালোঁ নাট্য মন্দিৰ দেখুৱালোঁ এতিয়া বলক এতিয়া ওচৰতে থকা এখন সৰু বিল দেখুৱাম মানে যেতিয়া বাৰিষা হয় তেতিয়া বিলখন বহুত ডাঙৰ হৈ যায় যিহেতু এতিয়া খৰালি কাল মানে খৰালি আৰু বাৰিষাৰ মাজৰ এতিয়া আৰু বাৰিষা কাল পূৰা অহা নাই কিন্তু বিলখন আছে বিলখন আপোনালোকক দেখুৱাবলৈ লৈ গৈছোঁ অলপ গৈ থাকোঁ আগলৈ ধুনীয়া নামঘৰৰ কিনাৰত থকা বিলখন চাই লওক গাইজ কিমান ধুনীয়া বিল দেখিবলৈ পাইছে এই দোস্ত বৰ্তমান আমি গৈ আছোঁ নাৱত কি মজা আছে পানী এতিয়া চাব পাৰে অনুজ ব্ৰ কেনেকুৱা লাগিছে নাৱত উঠা এক্সপিৰিয়েঞ্চ মজা লাগিছে এইটো আমাৰ বাতি আৰু এইটো আমাৰ ড্ৰাইভাৰ ব্ৰ একদম ড্ৰাইভাৰৰ ষ্টাইল বেলেগ আকৌ চশমা লগাই নাও পাই নাৱত গৈ আছো কিন্তু গান এটা মনত পৰিছে এ বৈঠা মাৰো ৰে অ দাদা পাৰ কৰা গেলা বিলৰ পানী সোঁত বৈছে পানী বৈছে লগত আছে আৰু নানী মজা দিলো গানটো কি মজা লাগিছে গাইজ আল্টিমেট A few moments later. So guys, আপোনালোকক নদী দেখুৱালোঁ এতিয়া একদম বলক এক্সট্ৰিম লেভেল পথাৰ চাবলৈ So guys, আপোনালোকে ৰেডি আছেনে এখন ধুনীয়া জীপাল ধাননি পথাৰ চাবলৈ 1 2 সবে একেলগে 3 কৰি দে 3 দোস্ত আজাও এই আছে পথাৰ গাইজ পুৰা একদম ধুনীয়া ধাননি পথাৰ দেখিবলৈ পাইছে কি মজা ক'ত গৈছিলে গৰু পানী খাবলৈ চক গাইজ আমি পথাৰলৈ গৈ থাকোঁতে মানুহজন লগ পালোঁ গড় চৰ ওলাইছে নেকি এইফালে গড় ওলাইছে নেকি গড় ওলোৱা নাই ওলাব নেকি ওলাবও পাৰে গ'লে গাইজ পথাৰ চাবলৈ চ' গাইজ গড় ওলাইছে এইটো গড় চৰি গাইজ অলপ ধেমালি কৰি দিলোঁ এইটো দেখি লাগিছে গড় নহয় একচুৱেলি গাহৰি মানে অলপ মাজে কমেডি কৰিব লাগে সেইকাৰণে আমি কমেডি কৰি গৈ আছোঁ এতিয়া বলক এক্সট্ৰিম লেভেললৈ চ' গাইজ পথাৰত আহি থাকোঁতে এটা মেচিন দেখিবলৈ পালোঁ এই চক এনেদৰে শুকান বতৰত মানে খৰালি মাহত এনেদৰে পানী দি পিনে খেতি কৰা হয় এই আমাৰ ব্ৰই পানী মাৰি চাইছে চ' গাইজ এটা গান আছে নহয় পকা ধানৰ মাজে মাজে সৰু সৰু আলি কিন্তু ইয়াত গানটো উল্টা হৈছে ইয়াত মানে কথাটো এনেকুৱা হৈছে মানে জীপাল পথাৰৰ চক গাইজ জীপাল পথাৰৰ মাজে মাজে সৰু সৰু আলি আমি গৈ আছোঁ আৰু হুলুক ধুলুককৈ যিমান পাৰোঁ আগুৱাই গৈ আছোঁ চ' গাইজ ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোঁ এইটো দেখিবলৈ পাইছে ইমান ধুনীয়া একদম ধাননি পথাৰৰ মাজত চক চাৰিওফালে ধাননি আৰু মাজত আমি জীয়াবৰ কাৰণে এটা মজা চাংঘৰ
তো চাংঘৰটোৰ ভিতৰত কি আছে চাওঁ বলক কিজানি খাজানা চাজানা থাকিব পাৰে এইটো এক্সট্ৰিম লেভেলৰ জখলা আমি এক্সট্ৰিম হয় ঘৰত কোন আছে খোলক দাদা দাদা ফাইনেলি গাইস আমাৰ দরজা খুলি গ'ল সো গাইস চাংঘৰ একদম দুৱামুখতে পুৰা বহি লৈছো ধুনীয়াকৈ ইমান ধুনীয়া পথাৰৰ হাৱা দি আছে না কি ক'ম আৰু এচি হাৱাও পাত্তা নাপাব মনে কৰা ফেলে চা মজা লাগিছে নাই লাগিছে ব্ৰো কেনেকুৱা লাগিছে টাউনৰ একদম পলিউশ্যন হাৱা খাই ইয়াৰ একদম ফ্ৰেছ হাৱা খাই কেনেকুৱা লাগিছে আমিতো বিশেষকৈ চহৰৰ মাজত থাকোঁ আৰু চহৰৰ যিটো বাতাবৰণৰ ব্যস্তৰ মাজত আজি আমি গোলাঘাটৰ এখন বুটুং গাঁও এখন লৈ আহিছোঁ আৰু পৰিৱেশটো খুব ভাল লাগিছে কাৰণ এনেকুৱা পৰিৱেশ খুব কম জেগাত পায়ো কাৰণ আমি চহৰৰ যোনটো ব্যস্ততাৰ মাজত আমি নিজৰ পৰিৱেশটো হেৰাই পেলাইছোঁ আৰু যিহেতু এখন গাঁৱৰ ধাননি পথাৰৰ মাজত ইয়াত অকণ বিশ্ৰাম লৈছোঁ খুব ভাল লাগিছে সো গাইস ইমান ধুনীয়া পথাৰৰ মাজত আছো সবে একেলগে কি নাচিব লাগে বিহু বিহু তেতিয়াহ'লে বিহু ডান্স আৰম্ভ কৰিব লাগে গানটো লগাই দিছে So guys, আজিৰ ভিডিঅ'টো ইয়াৰে শেষ কৰিছো যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টা ভাই আজিলৈ বাই বাই